সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল ধনচিৰিৰ মৌলানা পুত্ৰ মৌলানা পুত্ৰ মুস্তাক আহমেদে সৰ্বভাৰতীয় নীট পৰীক্ষাত লাভ কৰিলে 570 নম্বৰ দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে এই কথা আকৌ প্ৰমাণ কৰিলে মুস্তাক আহমেদে সত্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত ওদালগুৰি জিলাৰ ৬৬ নং ভিচিডিচিৰ অন্তৰ্গত মাজৰচোৱা গাঁৱৰ এক দৰিদ্ৰ পৰিয়ালৰ মইনুল হকৰ পুত্ৰ মুস্তাক আহমেদে 570 নম্বৰ লাভ কৰি সৰ্বভাৰতীয় ৫,৪৬৩ ৰেংক পাবলৈ সক্ষম হৈছে শংকৰদেৱ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ পিছৰ পৰাই স্থানীয় শিক্ষক তথা সমাজসেৱক মুস্তাবিৰুল হকে এই দৰিদ্ৰ পৰিয়ালৰ মুস্তাক আহমেদক লৈ এক সপোন দেখে আৰু বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াৰ লগতে মুস্তাক আহমেদে অশেষ চেষ্টাৰ পৰিণামস্বৰূপে আজি 570 নম্বৰ পাবলৈ সক্ষম হৈছে মুস্তাক আহমেদৰ সফলতাত উৎসাহ দিবলৈ শিক্ষক তথা সমাজসেৱক মুস্তাবিৰুল হক শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শফিকুৰ ৰহমানে এখনি কোলাম গামোচাৰে উষ্ম আদৰণি জনায় ধনচিৰি গাঁওবাসীলৈ প্ৰথমবাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মুস্তাক আহমেদক লৈ গৌৰৱান্বিত স্থানীয় ৰাইজ নিউজ ডেস্ক ৰিপৰ্ট সেটো নিউজ 7 আমাৰ কিবা এটা কমি আছিলে মানে বৃহত্তৰ আমাৰ 66 ধনচিৰি এলেকাত আজিলৈকে এজনো ডক্টৰ নাই এই কথাটোৱে আমাক বহুত দুখ দিয়ে মাজে সময়ে তো আমাৰ এটা সন্মিলিত প্ৰচেষ্টা আছিলে যে আমি কিদৰে আমাৰ অঞ্চলৰ পৰা এজন ডক্টৰ উলিয়াব পাৰোঁ আৰু সেই হিচাপে মানে আমাৰ ধনচিৰি বজাৰৰ মাজৰচোবা গাঁৱৰ এজন মৌলবীৰ সন্তান মুস্তাক আহমেদ তেখেত এইবাৰ নীট এক্সামত কোৱালিফাই কৰিছে লগতে 570 মাৰ্কছ কেৰি কৰিব সক্ষম হৈছে অল ইণ্ডিয়া ৰেংক হৈছে ৫,৪৬৩ মোটামুটি প্ৰায় ৫২,০০০ গোটেই ইণ্ডিয়াত মেডিকেল এখন আছে তাতে ৫,০০০ তেওঁৰ ৰেংক আহিছে সেই হিচাপে অসমৰ হয়তো গুৱাহাটী মেডিকেল কলেজত তেওঁৰ স্থান সুনিশ্চিত হৈছে খুব ভাল লাগিছে যে এই বেকৱাৰ্ড অঞ্চলৰ পৰা আজি প্ৰথমবাৰৰ কাৰণে এজন ডক্টৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ এখেত শিলবৰী জাতীয় বিদ্যালয় শংকৰদেৱ জাতীয় বিদ্যালয়ত পঢ়িছিলে যুৱকজনে তাৰপিছত বাইহাটা চাৰিআলিৰ ছিগমা পইণ্ট আমি নিজে লৈ গৈ তাতে এডমিশ্যন কৰাই দিছিলোঁ তেওঁলোকেও একেবাৰে দুখীয়া ল'ৰা যেহেতু মই কৈছোঁৱে যে তেওঁৰ দেউতাক আছিলে দেউতাকে কি কয় এইটো আপোনাৰ মছজিদত ইমামতি কৰে সেই ছিগমা পইণ্টেও কি আছিলে উৎপল নেকি উৎপল গতিকে উৎপল ডেকা তেখেতেও হেল্প কৰিছে তাৰপিছত তাৰ পৰা আমি আজমল ফাউণ্ডেশ্যনলৈকে লৈ গৈছিলোঁ তাতো আমি ৰেহাই মূল্যত তেখেতক এডমিশ্যন দিয়াই 2 বছৰ পঢ়িলে আৰু এইবাৰ ঘৰতে তাকে নীট কোৱালিফাই কৰিবলৈ অনলাইনত মানে কোচিং লৈ সক্ষম হৈছে তো ভাল লাগিছে আমাৰে আজি এটা প্ৰাপ্তিৰ হাঁহি আৰু খুব ভাল পালোঁ মোৰ নাম মুস্তাক আহমেদ মই ধনচিৰি এলেকাৰ মাজৰচোৱা গাঁৱৰ এজন ল'ৰা মই শংকৰদেৱ জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ আৰু মুস্তাবিৰুল ছাৰ আৰু শফিক ছাৰো মোক ইমান দূৰৰ পৰাই সহায় কৰি আছিল আৰু ইহঁতে মোক এইখিনিলৈকে লৈ আহিছে যাৰ বাবে মই আজি নীটৰ 570 নম্বৰ পাবলৈ সক্ষম হৈছোঁ ধন্যবাদ মোৰ দেউতা মছজিদত ইমামতি কৰে আৰু মাক ঘৰতে থাকে মোৰ দেউতাৰ নাম মইনুল হক আমাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ গৌৰৱ মুস্তাক আহমেদ নীটত কোৱালিফাই হৈছে তেখেতে নম্বৰ পাইছে 570 যিয়েই নহওক আমাৰ বিদ্যালয়ত থাকোঁতে আমি গম পাইছিলোঁ যে এই ক্ষেত্ৰত আগুৱাই যাব বহুতখিনি আগুৱাই যাব বুলি ভাবিছিলোঁ আৰু আজি সেই ফল পাইছোঁ আৰু ইয়াৰ আঁৰত মুস্তাকৰ মাক দেউতাকৰ লগত আমাৰ এই ধনচিৰিৰে শিক্ষক মোৰ ভাইটি মুস্তাবিৰুল হক তেখেতক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ দিব খোজোঁ কাৰণ তেওঁ যথেষ্টখিনি কষ্ট কৰিছিল ইমানে কষ্ট কৰিছিল তেওঁৰ মেট্ৰিকৰ ৰিজাল্টৰ পিছত মই মুস্তাবিৰুলৰ লগত বহুতখিনি কথা এই ছাত্ৰ ছাত্ৰীক লৈ এই দুখীয়া সমাজৰ বা দুখীয়া মানুহৰ ল'ৰা ছোৱালীক লৈ আমাৰ মাজত বহুত আলোচনা হৈছিল যে কেনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীখিনিক আমি আগুৱাই লৈ এটা সমাজত যাতে প্ৰতিষ্ঠিত হ'ব পাৰে এই ছাত্ৰ ছাত্ৰীখিনি সেই বিষয়ে মানে বহুত চিন্তা কৰিছিল মুস্তাবিৰুলেও আজি এই মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা মুস্তাবিৰুলে এই মুস্তাকক লগত লৈ
নিজে খৰচ কৰি নিজৰ গাড়ীৰে লগত লৈ গৈ বাইহাটা ছিগমা পইণ্টত দিছিল। তাতেও আমাৰ বনজিৎ ছাৰ আৰু উৎপল ছাৰে যথেষ্টখিনি সঁহাৰি দিছিল। ময়ো গৈছিলোঁ, তাৰপিছত গৈ মুস্তাকৰ লগত লগ কৰিছোঁ, ভাল লাগিছে। যিমানখিনি ইহঁতে গুৰুত্ব দিব লাগিছিল যথেষ্ট পৰিমাণে গুৰুত্ব দিছে। তাৰ পৰা আহি আকৌ 1 বছৰ আজমল ফাউণ্ডেশ্যনত কোচিং কৰিলে। তাৰ পৰা আহি এইবাৰ ঘৰতে হেৰি কৰি 570 নম্বৰ, এতিয়া গোটেই 5563 নম্বৰ ৰেংক পাইছে। আমাৰ গৌৰৱ ইমানে মানে অনুভৱ কৰিছোঁ যে মুস্তাক আহমেদক চাই আমাৰ যিখিনি পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীখিনি আছে সিহঁত আগুৱাই আহক। ধনচিৰিত সচেতন ব্যক্তি আৰু আছে, আৰু বিশেষকৈ ধনচিৰিত বহুত ভাল ভাল ষ্টুডেণ্ট আছে। মই জানো বহুত ভাল ভাল ষ্টুডেণ্ট আছে। এই বছৰো প্ৰায় 500 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী 2-3জন আছে। ইহঁতৰ লগত যদি আমাৰ গাৰ্জেনৰ লগত আলোচনা হয়, মুছাফিৰক মই এই আপোনালোকৰ মিডিয়াৰ যোগেদি আহ্বান জনাম, তেওঁ আমাৰ লগত আহক, আগুৱাই আহক। আমিও যাম তেখেতৰ লগত সঁহাৰি জনাই এই ল'ৰা ছোৱালীখিনিক যাতে আমি ভৱিষ্যতে মানৱ সম্পদ হিচাপে গঢ়িব পাৰোঁ বা গঢ় দিব পাৰোঁ, তাৰ কামনা কৰিলোঁ। আৰু সকলোৰে সহায় সহযোগিতা আৰু মুস্তাকৰ দেউতাকক, সপৰিয়ালক, মুছাফিৰক ধন্যবাদ জনাই আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।